বেক টু মাই চেনেল বনানী শইকীয়া কছাৰী। দিনৰ পিছত মই আপোনালোকৰ মাজলৈ আহিছোঁ আজি এটা ৰেচিপি ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ বিশেষ প্ৰব্লেমৰ কাৰণে। এতিয়াৰ পৰা ভাবিছোঁ ভিডিঅ'বিলাক দিম, আপোনালোকেও মোক আগৰ নিচিনাই মৰম দি থাকিব বুলি আশা কৰিলোঁ। আজি মই ৰেচিপি ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ৰেচিপি ভিডিঅ'টো চলে পনীৰ ৰেচিপি হয়। মই মছলা নিদিয়াকৈ চলে পনীৰ বনাইছোঁ, গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চলে পনীৰ বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ কাবেলি বুট আৰু এয়া দুটা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লগতে আদা নহৰু আৰু কেঁচা জলকীয়া দুটা দি পিহি লৈছোঁ, যিহেতু মই মছলা ব্যৱহাৰ নকৰোঁ। আৰু বিলাহী দুটা এনেকৈ কাটি লৈছোঁ। আলু সৰু চাইজৰ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু পনীৰ 200 গ্ৰাম এনেকৈ কাটি লৈছোঁ। এতিয়া আমি প্ৰথমতে যিখিনি বুট দাইল আছে সেইখিনি আৰু আলুখিনি বইল কৰি ল'ম। এটা কুকাৰত বুট দাইলখিনি দি লৈছোঁ, লগতে আলুখিনিও দি দিম। আলুখিনি দিয়াৰ পিছত ইয়াত মই জোখাৰে পানী দি অকণমান নিমখ এড কৰি দিম। নিমখ এড কৰি মই বুট যিখিনি লৈছোঁ আমি বুট আৰু আলু এইখিনি বইল হোৱালৈকে কুকাৰটো গেছত তুলি থৈ দিম আৰু চিটি 3-4টা মৰাৰ পিছত গেছ বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিম। এফালে মই বুট যিখিনি আমাৰ কাবেলি বুট আৰু আলু সেইখিনি বইল হ'বলৈ দি থৈছোঁ আৰু এটা কেৰাহীত এচামুচ ঘিউ দি লৈছোঁ। এচামুচতকৈ অকণমান বেছি দিছোঁ পনীৰখিনি ভাজিবৰ কাৰণে আৰু তাতে পনীৰখিনি দি দিছোঁ। পনীৰখিনি দিয়াৰ পিছত লাহে লাহে লৰাই অলপমান ভাজি ল'ম, বেছি নাভাজোঁ। বেছি ভাজিলে মানে পনীৰখিনি অকণমান খাবলৈ টান টান হৈ যায়, সেইকাৰণে কমকৈ ভাজিম। এয়া পনীৰখিনি ভজা হৈছে আৰু আমাৰ এতিয়া চলে পনীৰত যিখিনি আমাৰ গ্ৰেভি লাগিব সেইখিনিৰ কাৰণে প্ৰথমতে তেল লৈছোঁ, তাতে কাটি লোৱা পিঁয়াজ দুটা দি দিছোঁ আৰু লগতে আদা নহৰু আৰু জলকীয়া দিয়া পেষ্টটো দি দিছোঁ। দি মই কেঁচা গোন্ধটো যোৱালৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি এড কৰি ধুনীয়াকৈ মিক্স কৰি মছলাখিনিৰ লগত ভাজি ল'ম। এতিয়া মই ইয়াতে অকণমান নিমখ এড কৰি দিছোঁ আন্দাজমতে আৰু অলপ হালধি দিছোঁ। মই মছলা ব্যৱহাৰ নকৰোঁ, আপোনালোকে ইচ্ছা কৰিলে মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু আমি যিখিনি বইল কৰি লৈছিলোঁ কাবেলি বুট আৰু আলু সেইখিনি মই ইয়াতে দি দিছোঁ। দি পিনে ভালকৈ মিক্স কৰি ল'ম আৰু যিখিনি পানী আছিলে সেই পানীখিনি আমি থৈ দিম, পিছত ইউজ হ'ব। বইল কৰা পানীখিনি থৈ দিম। আৰু এতিয়া মই ইয়াতে অকণমান টমেট' চচ এড কৰি দিছোঁ। টমেট' চচখিনি এড কৰাৰ পিছত ভাজি লোৱা পনীৰখিনি তাতে দি দিছোঁ। আমি গ্ৰেভি বনাইছিলোঁ, সেই গ্ৰেভিখিনিৰ লগত আমি ভাজি লোৱা পনীৰখিনি এড কৰি দিছোঁ। এড কৰি লাহে লাহে লৰাই গোটেইখিনি মিক্স কৰি ল'ম। লাহে লাহে লৰাব যাব যাতে পনীৰখিনি ভাগি নাযায়। আৰু এতিয়া মই যিখিনি আমি আলু আৰু বুট বইল কৰিছিলোঁ সেই পানীখিনি ইয়াতে এড কৰি দিম। এড কৰাৰ পিছত আৰু বেছি পানী লাগিব, গতিকে মই 1 কাপ পানী আৰু এড কৰি দিলোঁ। আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল চলে পনীৰ।